নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো কেনে আছে আপোনালোক আশা কৰো সকলো ভালেই আছে আৰু আজি ভিডিঅ'টো এতিয়া পৰা ষ্টাৰ্ট কৰি দিছো বহুত দিন ভিডিঅ' দিয়াও নাই সো ভাবিলো ভিডিঅ'টাকে কৰো আৰু আপোনালোকৰ লগত অলপ কথাকে পাতো আৰু এতিয়া হৈছে সন্ধিয়া আৰু মই পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি কাৰণ এতিয়া মই আহিছো চাহ বনাবলৈ চাহ খাও কৈছে মা পাপাহঁতি আৰু লগতে ময়ো খাম বলক চাহটো বনাই লওঁ তাৰ পিছত আকৌ লগ পাই আছো আৰু মই ইফালে এতিয়া মিঠাই সজাই আছো মেৰিগোল্ড বিস্কুট দুটা দিছো আৰু এতিয়া মায়ে মই মিলি চাহ খাই আছো ভাল লাগে এনেকৈ ইভিনিং টাইমত যেতিয়া সকলো ঘৰত থাকে সকলো লগত চাহ কাপ খাই সঁচাকৈ ভাল লাগে এয়া মায়ে মোক মোবাইলত কিবা এটা দেখাই আছে কিবা মিম এটা চাই আছিলো আমি সেইটোৱে আমি হাঁহি আছিলো বিনাশ পঢ়ি আছে হাই কৈ দিয়া হাই কি পঢ়িছা মেথছ কৰি আছা চাহ খালা আৰু এতিয়া আন্ধাৰে হৈছে আৰু লাহেকে ইয়া দেখিছি আজিকালি অকমান দিনটো দীঘল হ'ল কাৰণ এতিয়া লাহেকৈ ঠাণ্ডাটো কমিছে আৰু তথাপিও ঠাণ্ডা লাগে ৰে কমিছে বুলিও নকওঁ এয়াই এয়া ভাইটিয়ে গান প্ৰেক্টিচ কৰি আছে এতিয়া তাৰ নিজৰ আৰু এতিয়া দেখোন মিউট কৰি দিলোঁ কাৰণ সি নিজে এটা গান লিখি আছে সুৰ দি আছে সেইবাবে মোক মিউট কৰি দিব ক'লে এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ আৰু আপোনালোকক মই বস্তু এটা দেখাম আজি মই বস্তু এটা বনাইছোঁ কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি আৰু আমাৰ ঘৰলৈ আজি নতুন সদস্য এজন আহি আছে এতিয়া নকওঁ কোন আহি আছে আপোনালোকক ভিডিঅ'টো আগলৈকে চাই থাকক দেখিব কোন আহিছে আৰু এতিয়া মই কাপোৰ কেইটামান জাপি আছোঁ দুপৰীয়া আজি ধুইছিলোঁ যিহেতু ৰ'দ দিছিল আজি সেইকাৰণে কাপোৰ কেইটামান ধুলোঁ শুকালে বাবে এতিয়া কাপোৰকেইটা সামৰি লৈছোঁ সেয়া ভিডিঅ'টো চাই থাকক শেষৰলৈকে মায়ে খিৰিকী পৰ্দা পেলাই আছে আৰু মই যে কৈছিলোঁ কিবা এটা বনাইছোঁ আজি আপোনালোকক দেখাম বুলি এয়াই চাওক মই আজি নিজেই বনাইছোঁ এয়া মই আচলতে ইনষ্টাগ্ৰাম আৰু ইউটিউবত বহুতে বনোৱা দেখিছিলোঁ তাৰে পৰা অলপ আইডিয়া ল'লোঁ আৰু তেনেকৈ বনালোঁ আৰু আমাৰ ইয়াত বিয়াৰ ডেটটো ছেভ কৰি ৰাখিলোঁ এয়া কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু আমাৰ নতুন সদস্যজন এয়া এই ভাইটি আনিব গৈছিলে চুকু চুকু এয়া ভাইটিৰ লগত দুইটা মিলন এয়া আমাৰ নতুন সদস্যগৰাকী নামটো দিছোঁ বগী আই আই বগী বগী দৈ নামাকৰণ মায়ে কৈছে আৰু এফালে আছে ফুচু ফালে এতিয়া মায়ে কুকুৰা মাৰি পিনি কাটিব লৈছে আজি কুকুৰা মাংস বনিব বগী প্ৰথম যে আজি মোক চিনি পায় আকৌ পুৰা তোক কেনেকৈ চিনি পালে বগী
এও টোপনিয়ে যাব এতিয়া এইফালে আমাৰ মাংস কটা মেইন মানুহ এইটো নহয় তহঁতি চেনেল মই মানে আন্দাজ নাপাওঁ এতিয়া মাংস বাকলি হেৰি কৰি আছে একচুৱেলি মুৰ্গী কাটিবলৈ মই আপোনাৰ ল'ৰা মানুহে বিশেষকৈ আপোনাৰ ৰেণ্ট যেতিয়া থাকে তেতিয়া শিকে আমাৰ ৰুমত আমি আছিলোঁ আপোনাৰ 4জন আছিলোঁ মই অনুপম মুনমুন আৰু এজন ৰিংকু আৰু সমাজ তেতিয়াই আৰু কেতিয়াবা হাঁহ চাহ খোৱা হয় ডেকা ল'ৰাৰ কথা পূৰা খাইছিলি আৰু ন দবাই দিছিলি আৰু এবাৰ ৰেকৰ্ড আছে 1.5 কেজি হাঁহ আমি 3টা খাই খতম কৰি দিছোঁ ইমান পাৰিলি নে বাপৰে মানিছ কম নাই কক নে তহঁতি তই কিন্তু হাঁহ ধুনীয়া বনাৱ আকৌ যি ক'লো আজি মুৰ্গীটো এতিয়া কোনে বনোৱা হ'ব আমাৰ ঘৰত 3টা নাই 3টা কাৰিকৰ নে কোন কোন বাৰু কোন কোন মই সবচে ভাল হ'ব মা সবচে ভাল তাৰপিছত মই তাৰপিছত তই এতিয়া হৈছে ভাত বনোৱা টাইম চ' ভাতটো বনাই লওঁ আৰু গৈ পেলাই দেখিছেই মা আৰু ভাইটি এতিয়া মুৰ্গী মাংস গুচোৱাত বিজি হৈ আছে চ' মই এবাৰ ভাতটো পাতি লওঁ তাৰপিছত আকৌ মাজে মাজে লগ পাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মোৰ ভিডিঅ'টোৰ অকণমান কথা কোৱাটো খেলি মেলি হ'ব পাৰে কাৰণ মই জেনেৰেলি ইমান কথাই নকওঁ হাজবেণ্ডেই ভিডিঅ'টো সদায় ষ্টাৰ্ট কৰে আৰু তেখেতেই কৈ থাকে কথাবোৰ আৰু যিহেতু এতিয়া তেখেত ইয়াত নাই তেওঁ আছেগৈ লখিমপুৰত মানে ঘৰত আছেগৈ সেইকাৰণে ময়ে ষ্টাৰ্ট কৰিছোঁ তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু কি কৰোঁ বগী দুধু পানী খাইছে আৰু মায়ে এতিয়া মেৰিগ'ল্ড দিছে লগত আৰু এইফালে ফুচুৱে চাই আছে ফুচুকো দি দিয়া আকৌ চাই আছে ফুচুৱে আচলতে এনেকৈ নাখায় তাই পিছত খাব ভাত খাব তাই আজি আমাৰ বগী খাই আছে এতিয়া মই লৈছোঁ পিঁয়াজ নহৰু জলকীয়াখিনি চব মাংসত নিদিওঁ মই জলকীয়া ভাজি এখনো কৰিম ভাবিছোঁ সেইকাৰণে জলকীয়া মাংস আৰু জলকীয়া ভাজিৰ কাৰণে লৈছোঁ আৰু আদা মই কাটি লওঁ এইখিনি আৰু এইফালে ভাইটিয়ে মাংস কটা ষ্টাৰ্ট কৰি দিছে আৰু লগতে মোবাইলটো থাকিবই তাৰ এয়া কাটি আছে মাংস সেয়া মাংস কটা হৈ গ'ল এতিয়া মায়ে আচলতে বনাবলৈ ষ্টাৰ্ট কৰিলেই এইফালে মায়ে আলু ফ্ৰাই কৰি ল'লে এইবোৰ পিঁয়াজ তাৰপিছত এইবোৰ আদা ৰচুন আৰু পিঁয়াজৰ পেষ্ট জলকীয়াও আছে এইফালে মাংস বনিব এতিয়া আৰু মই এইয়া জলকীয়া ভাজিৰ কাৰণে ৰেডি কৰি আছোঁ আলুৰ লগতে ভাজিম আৰু বেঙেনাটো আমাৰ ইমান নাখায় কোনেও সেইকাৰণে মিহি মিহিকৈ আলু কাটি লৈছোঁ এফালে জলকীয়া নহৰু আৰু আদাৰ পেষ্ট জ্বলা ভাজিৰ কাৰণে পিঁয়াজ নহৰু আদা জলকীয়া দিছোঁ অলপ ভাজি লৈছোঁ তাৰফালে মাংস মায়ে বনাই আছে হৈছেগৈ আৰু এইফালে মই বনোৱা জ্বলা ভাজি ৰেডি আৰু এইফালে মায়ে বনোৱা মাংস ৰেডি হৈ গ'ল ভাত পানী বনাই হৈ গ'ল আৰু এতিয়া অকণমান হিটাৰটো আগত বহিছোঁ বাচন কেইটামান ধুই ল'লোঁ চ' অকণমান ঠাণ্ডা লাগি গ'ল আৰু ঠাণ্ডা পৰিছে অৱশ্যে সেয়াই খাম আৰু লাহেকৈ যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকে ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি আৰু লাইক কৰিব যদি ভাল পালে আৰু যিসকল নতুন যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ হেল্প পালেহে আমি আগবাঢ়ি যাব পাৰিম নহয় জানো কাৰণ আমিও এতিয়া ইউটিউবত একেবাৰে নতুন এই চেনেলটো মোৰ আৰু মিষ্টাৰৰ হয়
একেবাৰে নতুন আমি আৰু আজি খালি মিষ্টাৰ নাই ইয়াত, তেওঁ আছে লখিমপুৰত, সেইকাৰণে ময়ে কৰিছোঁ ভিডিঅ'টো আৰু সেইকাৰণে হেল্প কৰিব আমাক আগবাঢ়ি যাবৰ কাৰণে। আপোনালোকে আমাক ভুলবোৰ শুধৰাই দিব, আঙুলিয়াই দিব, তেতিয়া আমি আমাৰ ভুলটো গম পাম ক'ত কি ভুল হৈছে। ইমান পাৰফেক্ট নহ'বও পাৰোঁ আমি এতিয়া বৰ্তমান, কাৰণ আমি এতিয়া নতুন একেবাৰে, জাষ্ট আমি চেষ্টা কৰি আছোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু এয়া আমাৰ ভাত খাবলৈ হৈ গ'ল, তেন্তে আমি এতিয়া খাই লওঁ আৰু ভিডিঅ'টো এইখিনিতে আজি সামৰোঁ। অন্য এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম, তেন্তে আজি ভিডিঅ'টোৰ পৰা বিদায় দিয়ক। ধন্যবাদ, বাই বাই।